ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লৈ সাহসীয় দলৰ ৰণসিঙা লংকাত নিৰ্বাচনী সভাত অংশগ্ৰহণ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ AIUDFক তুলাধনা বিত্তমন্ত্ৰীৰ কাৰ্বি পৰিষদৰ 2 কাৰ্যবাহী সদস্য খনসিং ৰংপি আৰু ৰূপসিং তেৰণক সাক্ষাৎ লুম্বাজং যুৱ উন্নয়ন কমিটিৰ নেতৃত্বৰ দিছামা 2 এলেকাত 10-15 দিনৰ ভিতৰত উন্নয়নৰ ব্যৱস্থা কৰাৰ আশ্বাস 2 কাৰ্যবাহী সদস্যৰ কাৰ্বি কালচাৰেল সোসাইটিৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ জেংখাত পৰম্পৰাগত খাদ্য মেলা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো আগবাঢ়িছো প্ৰথমটো খবৰলে হয় আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাত মন্ত্ৰী বিধায়কসকল এফালে যদি পঞ্চায়ত প্ৰাৰ্থীয়ে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ আন কৰবাত আকৌ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণসিঙা বজাইছে সাহসীয় দলৰ মন্ত্ৰীসকলে মঙ্গলবাৰে হুজাই জিলা বিজেপিৰ উদ্যোগত লংকাত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা কণ্ডিশনত আহি যাম এইবাৰ কিন্তু ৰুমাত এক জিকাব লাগিব আমাৰ উঠিছে ভেলুকামাৰী নাছিৰা বেগম কোন আছে ৰুমাদে আমাৰ বাইদেউ নাছিৰা বেগম ৰুমবালা দেৱী ৰাজাবাৰী নিতাই মালাকাৰ পদুম পুখুৰী সংগীতা মুদৈ কাকি আৰু আমাৰ মমতা ৰাণী দাস ৰাণী পুখুৰী আৰু ৰূপন দাস ৰামদিন এই গোটেইবিলাক কেণ্ডিডেটক আপোনালোকে পদুম ফুলত ভোট দি জয়যুক্ত কৰক তাকে মই আপোনালোকক অনুৰোধ কৰিছো ঠিক আছে নাই সকলোকে ডাঙৰ হাত চাপৰি এটা বজাই আশীৰ্বাদ দিয়ক বহুত বহুত ধন্যবাদ আগন্তুক পঞ্চায়ত নিৰ্বাচনত হুজাই লামডিং আৰু যমুনামুখ সমষ্টিত বিজেপিৰ দখলত অনাৰ উদ্দেশ্যে লংকাৰ ভালুকমাৰীত অনুষ্ঠিত এই নিৰ্বাচনী সভাত উপস্থিত থাকি বিত্তমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ আৰু AIUDF দলক তুলাধনা দিয়ে লগতে কংগ্ৰেছ দলে ধুতি আৰু লুঙিৰ ৰাজনীতি কৰিছে বুলি মন্তব্য প্ৰদান কৰাৰ লগতে ভাষণ প্ৰসংগত কংগ্ৰেছ দলক অচল টকাৰ লগত তুলনা কৰে আনহাতে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত হুজাই জিলাৰ 3টা সমষ্টি হুজাই লামডিং আৰু যমুনামুখ সমষ্টি বিজেপিৰ দখল থাকিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে এটা মিত্ৰতা থাকিবনে আপোনালোকৰ লগত সেইটো চাওক সেইটো অসম গণ পৰিষদ আমাৰ দলেতো কেতিয়াও কোৱা নাই যে তোমালোকৰ লগত মিত্ৰতা নকৰোঁ বা নাৰাখোঁ কিন্তু তেওঁলোকে কি ভূমিকা লয় সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় বিচাৰে যে তৰুণ গগৈ যোৱাকালি যিটো মন্তব্য ক'লে বিগত বহু বছৰ ধৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰা উন্নয়নৰ ক্ষেত্ৰত সকলো দিশতে প্ৰতাৰণা আৰু বঞ্চিত লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত দিছামা 2 এলেকাৰ ৰাইজ এবাৰ সেয়ে নাচুৰবন্তা হৈ পৰিছে এলেকাটোৰ ৰাইজ লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁলোকে অঞ্চলটোৰ উন্নয়ন দেখা পাবই লাগিব ইয়াৰ অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত সাহসীয় দলটোৰ প্ৰাৰ্থীয়ে হেৰুৱাব লাগিব 300 ভোটাৰৰ ভোট হয় শোষণ বঞ্চনা আৰু প্ৰতাৰণাত অধিষ্ঠ দিছামা 2 ৰাইজ এতিয়া আৰু একোতে বুজাবুজিত নাহিব তেওঁলোকক উন্নয়ন লাগিবই নিৰ্বাচন আহি পালে প্ৰাৰ্থীয়ে আহি নিৰ্বাচনী সভা পাতি উন্নয়নৰ হাজাৰ প্ৰতিশ্ৰুতি আৰু নালাগে তেওঁলোকক লাগে প্ৰতিশ্ৰুতিৰ কাৰ্যকৰী হোৱাটো উল্লেখ্য শোষণ বঞ্চনাৰ বিৰুদ্ধে যোৱা 27 অক্টোবৰত দিছামা 2 পুৰুষ মহিলা যুৱক যুৱতী বৃদ্ধ বৃদ্ধাসকলে মিলি বিৰাট সমদলেৰে পৰিষদৰ সচিবালয় প্ৰাংগণত ঘেৰাও কৰি বিজেপি চৰকাৰক উন্নয়নৰ দাবী তোলে কিন্তু তাৰে প্ৰতিক্ৰিয়া স্বৰূপ কোনো দিশত কাৰ্যকৰী নেদেখা দেখি লুম্বাজং যুৱ উন্নয়ন কমিটিৰ নেতৃত্বই মঙ্গলবাৰে সাক্ষাৎ কৰে 2 কাৰ্যবাহী সদস্যক্ৰমে খনসিং ৰংপি আৰু ৰূপসিং তেৰণক
চৰকাৰৰ হৈ 2 কাৰ্যবাহীয়ে আগন্তুক 10-15 দিনৰ ভিতৰত ডিচেম্বৰ 2 ৰাইজৰ দাবী মতে উন্নয়নৰ পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে নেতৃত্বৰ আগত। আনহাতে সাক্ষাৎ লুংবাজং যুৱ উন্নয়ন কমিটিৰ নেতৃত্বই এই সন্দৰ্ভত কাট নিউজক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিয়ে যে প্ৰতিশ্ৰুতিৰ মতে নহ'লে আগন্তুক লোকসভা নিৰ্বাচনত অঞ্চলটোৰ 300 ভোটাৰে ভোট দিয়াৰ পৰা বিৰত থাকিব আৰু পৰৱৰ্তী কাৰ্বি স্বায়ত্ত পৰিষদ নিৰ্বাচনত অঞ্চলটোৰ পৰা তেওঁলোকৰ মাজেৰে কোনো এজনেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কাৰ্বি কালচাৰেল ছ'চাইটি চমুকৈ KCSৰ জেংখা মাণ্ডলিক সমিতিয়ে চেংবং লাংচিংবু আকলামত আয়োজন কৰিছে পাৰম্পৰিক খাদ্য সম্ভাৰৰ উৎসৱ। কাৰ্বি জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলে কি ধৰণে খাদ্য তৈয়াৰ কৰে সেই সম্পৰ্কে নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যৰে আৰু পৰম্পৰাগত খাদ্য সোৱাদ জুতি চাবলৈ আয়োজন কৰা বুলি আয়োজকসকলে জানিবলৈ দিছে। Karbi akhai tum hakupen kicu bom kireng bom habit ahan lapen kang moy kalandang lapen ke karbi akhai tum laposon sikar kita pen oklong lok setami koposon si kicu mal bangso aprang prang ating laposon kapek langji aphan ke sia satu pen pini ladak kicu kicu namai thik kono nasi labangso kicu kicu amai long kopi pi sia sona mung kedoma koson son si thik pon ma ladak ke thik abang photum do nasi dili alal lipan chini ji lasi Karbi aku kan nang kecu lapen ke kiri karena nang kecu lapang so kita kalau nanti kopi dia hormus kita kon Niltum ladak Karbi Cultural Society jangka amaramai himpen ini Karbi akhai tum hapu pen besar hutan ta kecu kering ibu mahamu hapu ke jangcu harsun abusan are tum tamoy kalandang kiu pen si tum si non andai tum nanti nanti bom sila nanu kimia tum ngai hutine dana pukane jauh ni tum kini kisi kedang pon asal namun ayu kala hello thak ok tum Karbi akhai tum kecul nai bab heurit isia aham no isia ok lage tum hen upen si kitun hen up kethor pen tong thak si tum thak ok pen ke kimung kaduk ok kimung lang ceka galang pong pen dan lang ok kaduk su kimung kaduk ceka lang pong ajang pen Tuna thak ni tum henru Karbi akhai tum hakko kan ning dok tikahan asi henru ta ni tum kimung do এই পৰম্পৰাগত খাদ্য সম্ভাৰ উৎসৱত চুঙাত ভৰাই সিজোৱা গাহৰি মাংস, মুৰ্গী মাংস, মাছ, এৰি পোক, জুইকুৰাত সেকি সিজোৱা গাহৰি মাংস, মুৰ্গী মাংস, মাছ লগতে হাবি বনত পোৱা ঢেকীয়া, শাক বন, কচুৰ পাতকে ধৰি বিভিন্ন শাক-পাচলি সিদ্ধ কৰি কমেও 15 বিধ খাদ্য সম্ভাৰ তৈয়াৰ কৰিছে। কাৰ্বি আংলঙৰ বোকাজান পৰিষদ সমষ্টিত প্ৰথমটো MSC কাপ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ যুঁজা আৰম্ভ হৈছে। অহা 2 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই টুৰ্ণামেণ্টখনৰ পৰিচালনা তথা ভালদৰে সম্পন্ন কৰিবলৈ বিভিন্ন দিশ আলোচনাৰ বিলোচনাৰ বাবে টিংলিজান ME স্কুলত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা। সভাত সকলোৰে সৰ্বসন্মতিত এখনি শক্তিশালী অভ্যৰ্থনা সমিতিও গঠন কৰা হয়। কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত থকা নৱপ্ৰজন্মসকলক উৎসাহিত কৰিবলৈ পৰিষদৰ সমষ্টিসমূহত অনুষ্ঠিত কৰা হৈছে MSC ফুটবল ক্লাব টুৰ্ণামেণ্ট। বোকাজান পৰিষদ সমষ্টিটো প্ৰথমটো MSC কাপ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে যুঁজা কৰা হৈছে। টিংলিজান ME স্কুলত যজ্ঞেশ্বৰ শ্যামৰ পৌৰোহিত্যত আৰু লক্ষীৰাম ৰংপি সভাৰ উদ্দেশ্যে ব্যাখ্যাৰে অনুষ্ঠিত সভাত BLCC অধ্যক্ষ বিপিন ইন্দ্ৰভাৰ, VDC অধ্যক্ষ বুদ্ধি চেত্ৰী, অসমত খ্যাতি তথা প্ৰাক্তন ফুটবলাৰ খেলুৱৈ ক্ৰমে মাৰ্কছন চাংমা, গ্লাছটন চাংমা প্ৰমুখ বিশিষ্ট খেলুৱৈ তথা ব্যক্তিসকল উপস্থিত থাকে। সভাত যথেষ্ট সময় আলোচনা বিলোচনাৰ অন্তত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনক সভাপতি, দীপক মেচক উপসভাপতি, নৱপল্লৱ ৰয়ক সম্পাদক,
ৰাহুল চাংমাক সহযোগী সম্পাদক আৰু ৰূপ চাংমাকে আদি কৰি 20 জনীয়া এক শক্তিশালী কমিটি গঠন কৰে। ইয়াৰ উপৰিও উপ কমিটিও গঠন কৰা হৈছে প্ৰয়োজনীয় দিশচোৱা চিতাৰ বাবে। উল্লেখ্য, এই প্ৰথমটো এমএছচি কাপ ফুটবল টুৰ্ণামেণ্টত সমষ্টিখনৰ 16টাকৈ দলে টুৰ্ণামেণ্টত অংশ ল'ব। বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট, কাপ নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। GR Infra Projects Limited, Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint, and bitumen all grades, etc. MS Metro Engineering, authorized dealer. First floor, Cooperative Building, Difu, Karbi Anglong, Assam. Contact number 9435533710 or 8638223203 or 8638441464. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service, accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱে তই কমলাটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। অহা 5 আৰু 7 ডিচেম্বৰত অনুষ্ঠিতব্য পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দলৰ মাজত নিৰ্বাচনী কেন্দ্ৰিক প্ৰচাৰ অভিযান বৃদ্ধি পাইছে। এই প্ৰচাৰ অভিযানৰ মাজতে কংগ্ৰেছ দলে নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰচাৰ অভিযানত নামিছে। এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে একাংশ সচেতন ভোটাৰৰ মাজত। উল্লেখযোগ্য যে শিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত 120 নং বৰপথাৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰাৰ্থী অনিমা বসুমতাৰী, সভানেত্ৰী মিঠু ৰয় আৰু ৱাৰ্ড সদস্য সূৰ্য মণ্ডলৰ নাম সম্বলিত পোষ্টাৰ শিক্ষানুষ্ঠান আৰু স্বাস্থ্যকেন্দ্ৰৰ বেৰত আঁৰি থৈ কংগ্ৰেছ দলে নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰচাৰত নামি পৰিছে।
কংগ্ৰেছৰ একাংশ গুণ্ডা বাহিনীয়ে নীতি বহিৰ্ভূতভাৱে এই ধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰাত একাংশ ভোটাৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এখন প্ৰাথমিক বিদ্যালয় এই অঞ্চলৰ আৰু আমি যোনফালে মুখ কৰি আছোঁ সেইফালে তাত এটা সৰু স্বাস্থ্য কেন্দ্ৰ আছে। তেওঁলোক এইকেইদিন এই স্বাস্থ্য কেন্দ্ৰটো আৰু বিদ্যালয়টো যেন কংগ্ৰেছী কাৰ্যালয়হে এনেকুৱা ধৰণৰ পৰিৱেশ কৰি পেলাইছে। গতিকে আমাৰ সমাজে, অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে, আমাৰ পঞ্চায়তৰ ৰাইজে বুজি পাওক যে কংগ্ৰেছে কেনেকুৱা ধৰণৰ ৰাজনীতি কৰে। গতিকে আমি সাৱধান হ'ব লাগে আৰু আমি সকলোৱে সজাগ হ'ব লাগে। আমি প্ৰাপ্তভৱনত আহোঁতে কিছু মানুহ আমাক ওজৰ আপত্তি কৰা দেখিছোঁ। আপুনি বিদ্যালয় দুখনেহে দেখিছে, আপুনি পঞ্চায়তত ওলাই গ'লে আপুনি দেখিব কিমান দিয়াৰ দিয়ে ঘৰ আধাৰুৱা কৰি থৈ দিছে, খুঁটাকেইটা ওলাই আছে, টিং নাই, ৱাল নাই। কিন্তু বিজেপি চৰকাৰে দিয়া সোঁফালে বাওঁফালে আপুনি এতিয়া যোনফালে দি আপুনি যাব, আপুনি নজৰ দিয়ক। আপুনি এজন সাংবাদিক হিচাপে দেখিব যে তাত কংগ্ৰেছৰ দিনত আমাৰ বৰ্তমান মাধৱপুৰ মানে জিলা পৰিষদৰ যিটো মানে জেপিচিৰ বঠাদলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট, কাট নিউজ। গছ থাকিলেহে মানুহ থাকিব। জিলাবাসীৰ মাজত সজাগতা অনাৰ লক্ষ্য তথা ধৰণী সেউজী কৰাৰ উদ্দেশ্যৰে কৌমী একতা সপ্তাহ উপলক্ষে চহৰবাসীৰ মাজত কাৰ্বি আংলং জিলা বন বিভাগৰ তৰফৰ পৰা যোৱা নৱেম্বৰৰ 25 তাৰিখে বিতৰণ কৰে গছপুলি। কৌমী একতা সভা উপলক্ষে কাৰ্বি আংলং জিলা বন বিভাগে ডিফুত চহৰবাসীৰ মাজত বিতৰণ কৰে গছপুলি। দেশ তথা ৰাজ্যতেই সেউজী কৰাৰ লক্ষ্যৰে বিতৰণ কৰা হয় ঔষধিযুক্ত গছপুলি আদি। চহৰবাসীও এই ক্ষেত্ৰত সহযোগ কৰি শতাধিক চহৰবাসীয়ে গছপুলি নি নিজ নিজ ঘৰৰ চৌহদ তথা সীমা এলেকাত ৰোপিত কৰে। পৰিৱেশ প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ একমাত্ৰ প্ৰাকৃতিক উপায় হৈছে গছপুলি যিমান পাৰে ৰুই অক্সিজেন উৎপাদন কৰা। হয়, এই লক্ষ্যৰে বন বিভাগে কৌমী একতা সপ্তাহ উপলক্ষে বিতৰণ কৰা হয় গছপুলি। পংকজ ডেকাৰ ৰিপৰ্ট, কাট নিউজ। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বাণিজ্য বিভাগৰ দুদিনীয়া আন্তৰ্জাতিক ছেমিনাৰ হ'ব ডিফুস্থিত ফাৰ্মাৰ গ্ৰোথ চেণ্টাৰত। আন্তৰ্জাতিক পৰ্যায়ৰ এই ছেমিনাৰখন 29 আৰু 30 নৱেম্বৰত অনুষ্ঠিত হ'ব। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বাণিজ্য বিভাগৰ দুদিনীয়া আন্তৰ্জাতিক ছেমিনাৰ হ'ব ডিফুস্থিত ফাৰ্মাৰ গ্ৰন্থ চেণ্টাৰত। আন্তৰ্জাতিক পৰ্যায়ৰ এই ছেমিনাৰখন 29 আৰু 30 নৱেম্বৰত অনুষ্ঠিত হ'ব। ইয়াৰা বাৰাণসী আৰু নৰ্থ ইষ্ট কমাৰ্চ এছ'চিয়েশ্যন এণ্ড মেনেজমেণ্টৰ সহযোগত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই ছেমিনাৰত ভাৰত চুবুৰীয়া দেশ নেপাল তথা বিদেশৰ পৰা সৰ্বমুঠ 150 গৰাকী বিখ্যাত গৱেষক পণ্ডিতসকলে সমল ব্যক্তি হিচাপে অংশ লোৱাৰ উপৰিও বিভিন্ন কাৰিকৰী সম্বন্ধীয় গৱেষক পত্ৰ উপস্থাপন কৰিব। অতি গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক পৰ্যায়ৰ এই ছেমিনাৰ অনুষ্ঠিত কেইদিনত জিলাখনৰ কোনো সংগঠনকে জিলা বন্ধ নিদিয়াৰ আহ্বান কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা বিশ্ববিদ্যালয়খনৰ কমাৰ্চ বিভাগৰ কৰ্তৃপক্ষই। কাৰ্বি আংলং দবা সন্থাৰ উদ্যোগত বকলিয়াত সফল সামৰণি পৰে নৱম সদৌ কাৰ্বি আংলং জিলা দবা চেম্পিয়নশ্বিপ। বকলিয়াৰ ইউনাইটেড কাৰ্বি ক্লাবত অনুষ্ঠিত এই চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনত ৰিণ্টু ব্ৰহ্মই প্ৰথম চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে আৰু চেম্পিয়নশ্বিপৰ পুৰস্কাৰ আগবঢ়াই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা লাংফেৰ জনপ্ৰতিনিধি তথা পৰিষদৰ সদস্য ৰাম সিং টিমুঙে। উল্লেখযোগ্য যে সদৌ কাৰ্বি আংলং জিলা দবা প্ৰতিযোগিতাখন যোৱা 23 আৰু 24 নৱেম্বৰত দুদিনীয়াকৈ জিলাখনৰ বকলিয়াৰ ইউনাইটেড কাৰ্বি ক্লাবত অনুষ্ঠিত হয়। কাৰ্বি আংলং দবা সন্থাৰ উদ্যোগত নৱ সদৌ কাৰ্বি আংলং দবা প্ৰতিযোগিতাখন যোৱা 24 নৱেম্বৰত সফল সামৰণি পৰে। প্ৰথম দিনৰ প্ৰতিযোগিতাত 2 ৰাউণ্ড আৰু দ্বিতীয় দিনা 4 ৰাউণ্ডকৈ সৰ্বমুঠ 6 ৰাউণ্ড খেলিব দিয়া হয় প্ৰতিযোগিতাসকলক। প্ৰতিযোগিতাখনৰ প্ৰথম চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৰিণ্টু ব্ৰহ্ম। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ চেম্পিয়নশ্বিপ অৰ্জন কৰে ক্ৰমে অকণ তেৰা, থং তেৰত ৰঞ্জিত ৰংহাঙে।
পুৰস্কাৰ বিতৰণ অনুষ্ঠান মুখ্য আলহী হিচাপে উপস্থিত থকা MSc ৰাম সিং টিমুঙে বিজয়ী প্ৰতিযোগিতাসকলক পুৰস্কাৰ প্ৰদান কৰি দিয়া ভাষণত প্ৰসংগত এই ধৰণৰ বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আয়োজকসকলক ভূয়সী প্ৰশংসা আগবঢ়ায়। পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।